আমি ওলাইছোঁ আজি এটা দীঘলীয়া ড্ৰাইভত। আজি 4th Saturday, মাধুৰ্যৰ বেংক বন্ধ আৰু ভাইটিৰো গৰম বন্ধ চলি আছে, গতিকে সি আহিছে। চাকৰিত সোমোৱাৰ পাছত ভাইটিৰ অতি বেছি ব্যস্ততা বাঢ়িল। আগতে পঢ়ি থাকোঁতে বা PhD কৰি থাকোঁতে যেতিয়াই মন যায় তেতিয়াই আহে, ঘৰলৈ যিমান আহে আমাৰ ওচৰলৈও আহে। কিমান ক'লৈ গ'লোঁ, কিমান ফুৰিলোঁ হিচাপ নাই। কিন্তু এতিয়া এনেকৈ মাজে মাজেহে পাওঁ। গৰম বন্ধটো তাৰ আজৰি নাছিল, গতিকে 10 দিন মিলাইছে, 5 দিন আমাৰ ইয়ালৈ আহিছে, গতিকে আজি অকণমান ওলাই গৈছোঁ। বহুত ভোক লাগিছে আচলতে। এতিয়া 11মান বাজিলে। এতিয়া আৰু ৰাতিপুৱা খোৱা বুলি ক'ব নোৱাৰি। ব'লা খাই লওঁ এতিয়া পটককৈ। বাটতে কিবা এটা খাই ল'লোঁ। খুব ভোক লাগিছিল। ৰাতিপুৱা ওলাই অহাৰ সময়ত আমাৰ কোনো এজনৰে ওলাই নহয় আৰু ৰাতিপুৱা আমি একো খায়ো অহা নাই। এওঁলোক দুয়ো কথা পাতিছিল যে আমুকত গৈ খামগৈ, তামুকত খামগৈ, কিন্তু ওলাই অহাৰ সময়ত কোনো এজনৰে ওলাই নহয়হে নহয়। এওঁলোকে আকৌ বদনামটো মোক দিয়ে, বোলে মোৰ কাৰণেহে দেৰি হয়, কিন্তু এওঁলোক দুয়োজনৰো কম টাইম নালাগে দেই ওলাওঁতে। কথাটো পিছে মানি নলয় আকৌ। আৰু আগফালে দুয়োজন বহি লৈছে, নিজৰ প্ৰিয় গান বজাই লৈছে। কি পাতিছে, কি কথাত ইমান হাঁহি উঠিছে, কি কথাত ইমান ৰস পাইছে আৰু নাজানো। আৰু মই এইবোৰৰ ভাগো নলওঁ, বুজিও নাপাওঁ। আমি দুটা, জিয়ান আৰু মই পিছফালে বহি বহি নিজৰ মাজতে কথা পাতি পাতি গৈ আছোঁ। মই বাহিৰৰ পোহৰখিনি ধৰি ধৰি গৈ আছোঁ। বাকী এওঁলোক দুজনটো কথাত মগ্ন। দুয়োজন ভিনিহিয়েক খুলখালিয়েক হ'ব পাৰে, কিন্তু বন্ধুত্বটো অলপ বেছি জোখতকৈ। আৰু এইফালে মই যে অকণমান বাটতে টোপনি মাৰিলোঁ, সেয়া কিন্তু ৰাখি থ'বলৈ মাধুৰ্যই নাই পাহৰা দেই। তেতিয়াহে আকৌ দুয়োজনে জোকাব পাৰিব যে মই গোটেই বাটটো বেলেগ একো নকৰিলোঁ, কেৱল শুলোঁ। আৰু এতিয়া অকণমান বাহিৰৰ নীলাখিনি চাওঁ আহক। এইবাৰ আমি গৈ গৈ বগীবিলৰ ৰাস্তাটোৰে সোমালোঁ। বগীবিল দলঙলৈকে যাম বুলি ভাবিলোঁ। মই অৱশ্যে এই ৰাস্তাটোৰে এবাৰো অহা যোৱা কৰা নাই, সোমোৱা নাই এই ৰাস্তাটোত। ইউনিভাৰ্চিটিলৈ ইমান অহা যোৱা কৰোঁ, কিন্তু এইফালে সোমোৱা নাই। আৰু এই ৰাস্তাটোৰ সৌন্দৰ্যৰ কথা জানো আৰু নতুনকৈ ক'ব লাগে? অৱশ্যে মই যে প্ৰথম আহিছোঁ, সেয়েহে মই গোটেই ৰাস্তাটো যেন ধৰি থ'ম এনেকুৱা যেন লাগিল। ইমান পোহৰ, ইমান নীলা। আচলতে মই ভাল পোৱা বহুত কিবা কিবি ইয়াত বিচাৰি পাইছোঁ। আৰু ৰ'ব দেই, এইখনকে আকৌ আমি বগীবিল দলং বুলি ভুলো কৰিছিলোঁ। এতিয়া আহক অকণমান এই পোহৰখিনিৰ মাজত সোমাই যাওঁ। জিয়ানে মই গোটেই বাটটো শুই শুই আহিলোঁ, এতিয়াহে সাৰ পাইছোঁ। এতিয়া নামো। ৰাতিপুৱা দেৰিকৈ ওলালোঁ, একো খাই নাহিলোঁ। ইহঁতে ক'লে বোলে ওলাই মেলি ক'ৰবাত খাই ল'ম ৰাস্তাত গৈ পেলাই। ইমানেই ভোক লাগিছে, খাই বৈ দিলোঁ। কি কাৰ্ডটো থাকি আহিলে? কিহৰ কাৰ্ড? কেমেৰা নহ'ব এতিয়া। ইয়াত আছে নিছা? নাই, লেপটপত লাগি আছিলে, ঘৰৰ ফৰকাটিঙত আছে। ভাইটিৰ লগত যেতিয়া ক'ৰবালৈ ওলাই যাওঁ ফুৰিবলৈ, মোৰ এটা কথাতেই বৰ আনন্দ লাগে। মোৰ যিমান ইচ্ছা যায় সি সিমান ফটো উঠাই দিয়ে। মাধুৰ্যয়ো বাৰু উঠায়, কিন্তু জিয়ানৰ পৰা অকণ দিগদাৰ হয়। কিন্তু ভাইটি থাকিলে মোৰ চিন্তা নাই। কিন্তু আজি বৰ দুখ লাগিল দেই, সি কেমেৰাটোৰ কাৰ্ডখনকে এৰি থৈ গ'ল মানে একেবাৰে ফৰকাটিঙত। একো নাই, কাৰ্ডখন এৰি থৈ আহিল বুলি আৰু এইখিনি ৰং, এইখিনি পোহৰক ইয়াত এৰি থৈ যামনে? লগত লৈহে যাম। কেমেৰাত ফটো উঠিবলৈ বাৰু নাপালোঁ, কিন্তু ভাইটিয়ে ফোনতে বহুত কেইখন ফটো উঠাই দিলে। সি উঠোৱা ফটোকেইখন মোৰ এনেও প্ৰিয়। আৰু লগতে ভাইটিয়ে মনে মনে মোক এটা শ্ল' মোশ্যনৰ ভিডিঅ'ও কৰি দিলে দেই। সেইটো আকৌ ধৰি নোথোৱাকৈনো কেনেকৈ থাকোঁ, সেয়েহে ইয়াতে ৰাখি থ'লোঁ।
ৰাস্তাত ৰৈ যদিও খাই অহা বেছি দেৰি হোৱা নাই, তথাপি ৰ'দত ঘূৰি ফুৰি ইমান দূৰ আহি আচলতে আমাৰ আকৌ ভোক লাগিল আৰু সেয়েহে দলঙৰ তলেৰে এটা ৰাস্তাৰে আমি আগবাঢ়িছোঁ আৰু তাৰ পৰা দলংখন আৰু নীলা আকাশখন চাওকচোন কিমান ধুনীয়া। এতিয়া আমি আহি পালোহি কাঞ্চনজংঘা ফ্লোটিং ৰেষ্টুৰেণ্ট। ছ'চিয়েল মিডিয়াত বহুত বেছিকৈ শুনি থাকোঁ এইখনৰ বিষয়ে, গতিকে ভাবিলোঁ দুপৰীয়াৰ সাঁজ আজি ইয়াতে খাওঁ। ইয়াত আকৌ নাৱতো উঠিব পাৰি দেই। আমি গৈ পোৱাৰ সময়ত এখন নাও এৰুকি আছিল। এওঁলোক দুজনৰ অৱশ্যে নাৱত উঠিবলৈ মনটো আছিল, কিন্তু মোৰ যিহে হাইড্ৰফবিয়া আছে, মই পানীৰ ওচৰলৈকে নাযাওঁ, নাৱত উঠাটোতো দূৰৰে কথা। সেয়েহে তেওঁলোক দুজনো নুঠিল। এই পোহৰখিনি, আকাশখন আৰু এই সৌন্দৰ্য আমি পাৰৰ পৰাই চালোঁ। এই ধুনীয়া চৌপাশটোৰ এখন বিশেষ ফটোৱে মোক আটাইতকৈ বেছি আকৰ্ষণ কৰিলে আৰু সেই ফটোখন আছিল এইখন। আপুনি যদি সঁচা প্ৰেম বিচাৰি যায়, এই ফটোখনতে বিচাৰি পাব। ইমান ধুনীয়া, সঁচা প্ৰেমৰ গান গাই আছে ফটোখনে আৰু মই নিজে জীৱনৰ বাবে নিৰ্বাচন কৰা মানুহজনৰ লগত সেই ফটোখনৰ সন্মুখত ফটো একপি উঠাৰ লোভটো কিন্তু সামৰিব নোৱাৰিলোঁ দেই। ইফালে প্ৰচণ্ড গৰম, ৰ'দ আৰু আমাৰ দুয়োজন গৈছে ওপৰলৈ, লগতে অকণমানটোও গৈছে এই ৰাস্তাটো কেনি ওলাইছে গৈ, কোনফালে গৈছে, ক'লৈ গৈছে এইবোৰ চাবলৈ। মই গছৰ তলত ছাঁত থাকিও শান্তি পোৱা নাই, এওঁলোক ৰ'দতটো ওপৰলৈ গৈছেই, এতিয়া নামিও আহিছে আৰু এইফালে নামি আহোঁতে এই গৰমখনত চেলফিও লৈছে আকৌ দেই। সৌৱা আৰু এতিয়া এই নাওখন এৰিলে। মই এওঁলোকক কৈছোঁ, তোমালোক দুয়োজন যাব পাৰিলাহেঁতেন, জীয়ানকো লৈ যাব পাৰিলাহেঁতেন, মোৰহে পানীলৈ ভয় লাগে। কিন্তু নাই, তেওঁলোক দুয়ো নগ'লে। আচলতে নাজানো কিয় মই পানীলৈ অতি বেছি ভয় কৰোঁ। মই এই সৌন্দৰ্য পাৰৰ পৰাহে চাব পাৰোঁ, মাজলৈ সোমাই যাব নোৱাৰোঁ, সেয়েহে নগ'লোঁ। চাওকচোন বাহিৰখন কিমান ধুনীয়া, একেবাৰে পোহৰ। আৰু আমি আহিলোঁ খোৱাৰ টেবুললৈ আৰু মাধুৰ্যই অৰ্ডাৰ দি আহিলে। ভোকটো অথনিয়ে লাগিছিল, কিন্তু ইমান ধুনীয়া পৰিৱেশটোত সোমাই আচলতে ভোকৰ কথা পাহৰিয়ে থকা হ'ল। কিন্তু এতিয়া এয়া খানা যেতিয়া আহি গ'ল, এতিয়া আৰু ৰৈ থাকিবৰ সময় ক'ত। এতিয়া খাই বৈ হ'ল, ঘৰলৈ উভতাৰ সময়। আৰু ভাইটি আমাৰ বৰ টেঙৰ দেই, খাই বৈ লৈ সি এতিয়া নিজে বহি যাব আৰামত আৰু গাড়ী চলাবলৈ দিছে ভিনদেউয়েকক। মাধুৰ্য কেনেকুৱা লাগিলে আজি? ভাল লাগিলে আৰু খালো মই। অ' বাপৰে। আৰু ভাইটি গাড়ীখন চলাবলৈ কেনেকুৱা, তোমাৰখনৰ নিচিনাই নে? বহুত স্পীড আছে, বহুত কোমল পাইছোঁ মানে মই। অ'কে, তোমাৰখনতকৈ কোমল পাইছা? তোমাৰখনতকৈ কোমল পাইছা? আপোনাৰখন আকৌ 6 বছৰ হ'ল ন? এইখন আমাৰ শ্বপিং গেটখন আহিছে। শ্বপিং গেট। অ'কে। আৰু ভাইটি কেনেকুৱা লাগিলে তোৰ আজি আমাৰ লগত আহি? ভাল লাগিলে। তোৰ নিজৰ গাড়ীত আহিছ আজি তাতে? ভাল লাগিছে। ভাল লাগিছে? অ'কে। জিয়ান কেনেকুৱা লাগিলে? চবতকৈ কি ভাল লাগিল? অঁ, খানাটো ভাল লাগিলে। অঁ, ঠিক আছে। এইখনকে আমি বগীবিল দলং বুলি ভুল কৰি অথনি। নহয়, মায়ে এবাৰ কৈছিলে এই খেজটো। এইখন আমি বোলে প্ৰথম দলংখন উঠিলো বোলে, অঁ, বগীবিল দলং বুলি উঠিলো বোলে, এইখন নহয়। এইখন চবেই মানে প্ৰেংক হৈ যায় চবৰে লগত। এনেদৰে আহি আহি আমি নাজিৰা পালোহি আৰু সদায়ৰ দৰে আবেলিৰ আকাশৰ সুমথিৰা বেলিটোকো লগত লৈ আহিলোঁ। বেলিটোৱে নিজৰ ৰঙেৰে ৰংঘৰটোক একেবাৰে আৱৰি ধৰিছে আৰু এইকণ সময়ত আকাশত বেলেগ একো দেখা পোৱা নাযায়, কাৰণ এয়া আবেলি আৰু আবেলিৰ সময়কণ কেৱল বেলিৰ। বেলিয়ে নিজৰ ৰঙেৰে এইকণ সময়তে সকলোকে আৱৰি ৰাখে। আৰু আমিও এটা ধুনীয়া দিন বুকুত সামৰি সুতৰি লৈ ঘৰমুৱা হ'লোঁ। কাইলৈ ভাইটিও ব্যস্ততাৰ জীৱনটোত সোমাই যাব আৰু আমিও সোমাই যাম। কেতিয়াবা হয়তো এই সময়খিনিয়ে আমাক জীৱন দিব। আজিলৈ আহিছোঁ দেই।
আকৌ আহিম